হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল এনিৱেইজ ৱেলকাম টু মাই চেনেল লেকচাৰাৰ্ছ অসম বাকী আজি দিনটো এটা স্পেচিয়েল ডে হয় মোৰ কাৰণে বিকজ আজি দুটা কাম মানে হাতত লৈছোঁ এটা হ'ল জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ যাম আৰু প্ৰথম কামটো হ'ব যে মোৰ মাইনাজনীৰ আজি নামাকৰণ কৰা হ'ব গণনী যিটো আমি আমাৰ সমাজত গণনী বুলি কওঁ বাৰু তো ৰাতিপুৱাৰ ভাগত সেইটো কৰিম তাৰপিছত মাইনা বা মাক নাযায় বাৰু মই অকলে যাম ইভিনিং টাইমত চিনেমাখন চাবলৈ বাকী ব'লক গণনীৰ কিছু মুহূৰ্ত চাই লওঁ লগতে কি নাম থলোঁ মাইনাৰ সেইটো জানি লওক আপোনালোকেও লগতে আশীৰ্বাদ কৰিব বাকী চিনেমাখন চাবলৈ যাম আৰু কৈ আছোঁ বাৰু চিনেমাখনৰ বিষয়ে কেনে হয় বা কি এটা মুহূৰ্ত তাত পাওঁ চ' ব'লক তেন্তে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব The earth's gentle sigh, a lullaby sung to the open sky. Oh, whispering pines, sing me your tune. আৰু সেয়া আমাৰ মাইনা নিজৰ প্ৰগ্ৰেম আছে ন আজি সেইকাৰণে আৰামছে শুই আছে তাইৰ খবৰেই নাই ইয়াত কি হৈ আছে আৰু বতৰ বেয়া আছিল তথাপিতো মানুহখিনি আহিলে সুন্দৰকৈ প্ৰগ্ৰেমটো হৈ গ'ল আৰু বাকী তাইৰ নাম ৰখা গ'ল যিহেতু কন্যা ৰাশি তো প আখৰে ৰখা গ'ল তো প্ৰীতি প্ৰজ্ঞানী হ'ব তাইৰ নাম এয়া গণনা চলি আছে বাকী সকলো দিশৰ পৰা ভালেই আৰু মাজনীৰ চ' ৰৈ ৰৈ বিনালে চিনেমাখন চালোঁ যিহেতু সকলো অনুৰাগীৰ ফালৰ পৰা তথা আমাৰ চৰকাৰৰ ফালৰ পৰা যিয়ে নহওক এটা ৰিকুৱেষ্ট কৰা হৈছে যে কোনোৱে যাতে কোনো ক্লিপ চিনেমা ৰিলেটেড শ্বেয়াৰ নকৰে ভাইৰেল নকৰে সেইবাবে ময়ো তেনেধৰণৰ কোনো ক্লিপ ৰেকৰ্ডিং কৰা নাই বাৰু জাষ্ট চিনেমাখন চাইছোঁ ওচৰৰ হলতে চালোঁ তাৰপিছত মই আহি এতিয়া ঘৰত মই জাষ্ট স্মল এটা ৰিভিউ হিচাপত কৈ আছোঁ যে সকলো অসমৰ ৰাইজে মানে চিনেমাখন চাওক মই সকলোৱে কৈছোঁ মানে অতি সুন্দৰ এখন চিনেমা আল্টিমেট জুবিন দাই বনাই থৈ গ'ল আমাৰ কাৰণে বাকী চিনেমাখন চালোঁ মই বা মোৰ লগতে যিমানখিনি মানুহ দেখিলোঁ প্ৰায় সকলোৱে মানে এনেকুৱা কোনো নাই যাৰ মানে ধৰক চকুলেও টোকা নাই আৰু সম্পূৰ্ণ দুখৰ এটা পৰিৱেশ মানে চিনেমা হলটোৰ ভিতৰত মানে সৃষ্টি হৈছে নিজে নিজে এনেকুৱা চিনেমা হয়তো আমি আগতে যদিও বলিউড হওক কিবা হওক য'তে নহওক মেবি দুখৰ চিনেমা চাইছোঁ যদিও মানে আজি যেনেকুৱা এটা ফিল হ'ল তেনেকুৱা ফিল আগতে কেতিয়াও হোৱা নাছিল তাৰ লগতে আৰু এটা কথা মানে নিজে উপলব্ধি কৰিছোঁ চিনেমাখন চাই জুবিনদাৰ মৃত্যু যেনেদৰে হ'ল আমি সকলোৱে জানো যে তাতে কিবা এটা ইছ্যু হৈছিলে ছিংগাপুৰত সাগৰত সেই ইছ্যু যিটো হৈছে বা যিটো প্ৰব্লেমেটিক ছিটুৱেশ্যন হৈছিলে তাৰ এতিয়ালৈকে সঠিক যিহেতু ৰিজাল্ট আমাৰ হাতত অহা নাই কিন্তু যিখিনি আমি ভিডিঅ' বা কিবা চাইছোঁ য'ত মানে জুবিন দাই পানীত সাঁতুৰি থকাৰ পিছত আমালৈ খবৰ আহে যে জুবিন দা আৰু নাই তো চিনেমা যিখন চালোঁ ৰৈ ৰৈ বিনালে তাৰ প্ৰায় শেষৰ ফালে ধৰক এনেকুৱা এটা দৃশ্য দেখা পোৱা গৈছে যিটো মানে জুবিনদাৰ যিটো অন্তিম ৰিয়েল লাইফৰ যিটো অন্তিম অৱস্থা সেইখিনিৰ লগত চিনেমাখনৰ অন্তিম অৱস্থাখিনি মানে ছেম টু ছেম মিল খাই আছে তো মানে এইটো তেখেতে কি ভাবি চিনেমাখন তেনেকৈ বনাইছিল আৰু ভগৱানেও যাই থৈ তেখেতৰ মানে চিনেমাখন সম্পূৰ্ণ হোৱাৰ পিছত যদিওবা ৰিলিজ হোৱা নাছিল শ্বুটিংটো হৈ গ'ল তাৰপিছত যেনেকৈ হ'ল চিনেমাখন যেনেকৈ বনাইছে তেনেকৈ মানে তেখেতক আমাৰ মাজৰ পৰা লৈ গ'ল আৰু আমাক সকলোকে এৰি থৈ গুচি গ'ল জুবিন দা তো সেইটো কাৰণে মানে হয়তো আৰু বেছিকৈ বেয়া লাগিছে সকলোৰে এনিৱেজ আপোনাক সকলোকে মই মোৰ ফালৰ পৰা কৈছোঁ যে সকলোৱে চিনেমাখন চাওক আপোনালোকৰ ঘৰত মা দেউতা হওক যোনে জুবিনদাৰ অনুৰাগী বা অনুৰাগী নহয় তেখেতসকলকো আপোনালোকে কওক যে চিনেমাখন চোৱাৰ কাৰণে বিকজ চিনেমাখন সকলোৱে উপভোগ কৰি এটলিষ্ট আমি তেখেতক কিবা নহয় কিবা এটা স্মৰণ কৰি আমাৰ ফালৰ পৰা তেখেতৰ এটা ভাল চিন্তা ভাল প্ৰাৰ্থনা কৰিব পাৰিম আৰু
জাষ্ট সেইখিনিয়ে আৰু তো সকলোৰে অনুৰোধ কৰিলোঁ যে চিনেমাখন চাওক আৰু লগতে দুই এজনক মই দেখিছোঁ চিনেমা হলত ৰেকৰ্ডিং কৰিছে মনে মনে তো সেইবিলাক যাতে কোনোৱে নকৰে যিহেতু সকলোৰে এটা ৰিকুৱেষ্ট আছে সকলো ৰাইজৰ প্ৰতি যে কোনেও যাতে পাইৰেচি বা তেনেকুৱা ইছ্যু নকৰে যাতে থেংক ইউ